প্ৰাৰ্থনা এয়া কেৱল শব্দৰ গোট নহয়, হৃদয়ৰ পৰা অহা চিঞৰ। যেতিয়া এজন ব্যক্তি গভীৰ বিপদত পৰে, যেতিয়া সকলো আশা ভাঙি যোৱা যেন লাগে, তেতিয়া তেওঁ নিজৰ ঈশ্বৰৰ পৰা সহায় বিচাৰে। বিশ্বৰ লাখ লাখ মানুহে প্ৰতিদিনে নিজৰ নিজৰ ধৰ্ম অনুযায়ী নিজৰ নিজৰ ভগৱানক প্ৰাৰ্থনা কৰে। কোনোৱে স্বাস্থ্যৰ বাবে, কোনোৱে সফলতাৰ বাবে আৰু কোনোৱে শান্তিৰ বাবে। কিন্তু আমি যদি ভালদৰে চাওঁ, দেখা পাওঁ প্ৰায়বোৰ প্ৰাৰ্থনাই পূৰ্ণ নহয়। গতিকে প্ৰাৰ্থনাই সঁচাকৈ কাম কৰেনে? আৰু যদি নকৰে তেন্তে মানুহে ভগৱানক কিয় বিশ্বাস কৰে? বহুতে বিশ্বাস কৰে যে প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ এক উপায়। কিছুমান মানুহে কয়, প্ৰাৰ্থনা যদি ফলপ্ৰসূ হ'লহেঁতেন তেন্তে পৃথিৱীখন দুখ কষ্টৰ পৰা মুক্ত নহ'লহেঁতেন নে? প্ৰতিজন বেমাৰী মানুহ ভাল নহ'লহেঁতেন নে? প্ৰতিখন যুদ্ধই শেষ নহ'ল হয়নে? পৃথিৱীখন ইমান বেদনাদায়ক কিয় হ'লহেঁতেন? মানুহে কিয় ভোকত শুই থাকিব লাগে? এইবোৰ হৈছে একোটা বৈধ প্ৰশ্ন, কাৰণ প্ৰতিটো প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাযায়। কাৰণ উত্তৰ পোৱা হ'লে ভগৱানৰ ওচৰত কাকুতি মিনতি কৰা মাতৃৰ বুকু সোধা নহ'লহেঁতেন। প্ৰতিজন নিবনুৱাই চাকৰি নোপোৱাকৈ নাথাকিলেহেঁতেন। প্ৰতিটো ভঙা সম্পৰ্ক পুনৰ একত্ৰিত হ'লহেঁতেন। কিন্তু তথাপিও প্ৰতিজন ব্যক্তিয়ে জীৱনৰ কোনোবা এটা সময়ত ঈশ্বৰৰ ফালে চায়, এই আশাৰে যে হয়তো কোনো অলৌকিকতা হ'ব। কিন্তু সত্যটো হ'ল, প্ৰাৰ্থনাৰ তাৎক্ষণিক ফল পোৱা নাযায়। ইয়াৰ অৰ্থ এইটো নেকি যে প্ৰাৰ্থনা অসাৰ? কিন্তু বিশেষজ্ঞসকলৰ মতে প্ৰাৰ্থনাৰ এটা মানসিক প্ৰভাৱ আছে। ই মানুহক আশা দিয়ে, মনৰ মাজত হৈ থকা কোলাহলখিনিক আঁতৰ কৰি মানসিক চাপ হ্ৰাস কৰে আৰু সান্তনা দিয়ে। পৰিস্থিতি সলনি নহ'লেও প্ৰাৰ্থনা কৰা ব্যক্তিজনে প্ৰায়ে শক্তিশালী আৰু শান্ত অনুভৱ কৰে। এনে অনুভৱ হয় যেন কোনোবা পৰম শক্তিশালী নেদেখাজনে তেওঁক সকলো বিপদৰ পৰা বচাই ৰাখিছে। কিছুমানে কয়, ভগৱানে শুনিলে উত্তৰ কিয় নিদিয়ে? কিন্তু হয়তো ভগৱানে আমাক সদায় আমাৰ ইচ্ছা অনুসৰি উত্তৰ নিদিয়ে। হয়তো তেওঁ আমাক ধৈৰ্যশীল হ'ব শিকাইছে, আমাৰ সহনশীলতা বৃদ্ধি কৰিছে, আৰু কেতিয়াবা আমাৰ বাবে যিটো উপযুক্ত সেইটো দিবলৈ পৰিকল্পনা কৰিছে, যিটো আমি আগতীয়াকৈ বুজি নাপাওঁ। হয়তো প্ৰাৰ্থনা বাহিৰৰ জগতখন সলনি কৰা নহয়, ই আমাৰ অন্তৰ জগতখন সলনি কৰিবলৈহে। গতিকে প্ৰাৰ্থনাই কাম কৰেনে? নে ই কেৱল ভ্ৰম বা সময়ৰ অপচয়? ইয়াৰ উত্তৰ নিৰ্ভৰ কৰে প্ৰাৰ্থনাৰ পৰা আপুনি কি বিচাৰে তাৰ ওপৰত। কিন্তু এটা কথা স্পষ্ট, বিশ্বাস হৈছে এক শক্তিশালী শক্তি, যিয়ে আনকি প্ৰাৰ্থনাৰ উত্তৰহীন যেন লগা সময়তো জীৱনক গঢ় দিয়ে, আশা দিয়ে আৰু মানুহক অৰ্থ বিচাৰি উলিয়াবলৈ সহায় কৰে। বিশ্বাস ব্যক্তিগত। প্ৰাৰ্থনাৰ অৰ্থ সকলোৰে বাবে বেলেগ বেলেগ। কোনোৱে ইয়াক সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লয়, কোনোৱে ইয়াক প্ৰশ্ন কৰে, আৰু কোনোৱে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰে। কিন্তু শেষত ই পৃথিৱীখনক সলনি কৰেনে? নকৰে। কিন্তু ই আমাক সলনি কৰে, আৰু হয়তো এইটোৱেই ইয়াৰ আটাইতকৈ ডাঙৰ অলৌকিকতা। আপোনাৰ মতামত কি? প্ৰাৰ্থনাবোৰ ফলপ্ৰসূ নে ই কেৱল এক বিশ্বাস যিটো আমাক সান্তনা দিয়াৰ এটা মাধ্যম পায়? কমেণ্টত জনাব। আৰু আপোনালোকৰ সৈতে যদি কিবা অলৌকিকতা হৈছে, প্ৰাৰ্থনাৰ ফলত কিবা নহ'বলগীয়া হৈছে, তেনেহ'লে কমেণ্টত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।